কৃষ্ণ শ্ৰীমদ ভাগৱত চতুৰ্থ স্কন্ধ দক্ষৰ বৃহস্পতি যজ্ঞৰ আয়োজন পদ ৰাম পাছে এককালে ব্ৰহ্মা দক্ষক অনাই প্ৰজাপতি গণ সমে সমাজ পতাই সমস্তৰে অধিকাৰী কৰি পাতিলন্ত নৱ প্ৰজাপতি মাজে মুখ্য কৰিলন্ত সিবেলা ভৈলে কতান মুখ্য সংসাৰত নাহি কেহু মোক সময় আৰ ৰাম আৰম্ভিলা দক্ষে দম্ভে যজ্ঞ ৰাজপেয় বুলন্ত যুঁজিবুৱানে যাক নপাৰয় ৰাম থাপি বুকি ৰীতি যাৱে ছন্দ দিবা কৰ আচৰিব যজ্ঞ যিটো লোকৰ দুষ্কৰ ৰামান যজ্ঞ কৰ্তাক কৰিব তিৰস্কাৰ এহি বুলি বাজপেয় কৰিলাই পাৰ ৰাম পাছে মহা কুতু বৃহস্পতি যাৰ নাম আৰম্ভিলা যজ্ঞ যাক নাহি কেও পাম ৰাম দক্ষৰ যজ্ঞৰ বাৰ্তা শুনি সৰ্বলোক দেখিবাক প্ৰতিসাজ ভৈলে কয়ুথুক ৰাম দেৱ ঋষি ৰাজ ঋষি ব্ৰহ্ম ঋষি গণ সিদ্ধ বিদ্যাধৰয়ানু দেৱ মুনিজন আহিলন্ত পিতৃগণ গন্ধৰ্বতুহিত বসন ভূষণ পিন্ধি ভাৰ্যায়ে সহিত পথত চলন্তে আউৰে আউৰত কহয় শুনিলো পাতিলে যজ্ঞ দক্ষ মহাশয় ৰাম বৃহস্পতি যাৰ নাম যজ্ঞতে উত্তম আনু এক যজ্ঞ যাক নুহি কয় সম যিসব উৎসৱ একো কালে নাহি দেখি প্ৰৱেশিব পাৰিলে যাই খানি কোনা পেখি ৰামেহি কথা মাতে যাই চৰি বিমানত স্বামী গণ সমে কইনা গণ অপৰ্যন্ত ৰাম সেহি কথা শুনি সতী দক্ষৰ নন্দিনী ভৈলন্ত উৎসুক পিতৃ গৃহে যজ্ঞ শুনি দেখন্ত চলয় গন্ধৰ্বৰ নাৰী গণ পিন্ধি অলংকাৰ ছয় উত্তম বসন
পৰমানন্দে স্বামী সমেৰ অংগ কৰি বিমানত চৰি যাই দহুদিশ ভৰি এৰাম কণ্ঠত সুবৰ্ণহাৰ কৰ্ণত কুণ্ডল বান্ধিল সুবেশ কৰি খোপাক উচ্চল কৰত কংকন ৰত্ন মেখলা কুটিত সুবৰ্ণ অংগদ কৰে বাহুত ভূষিত এৰাম যিটো কৈলাসত সতী দেৱীৰ ভৱন তাহাৰ সমীপে চলে যত কন্যাগণ দেখিয়া সতীৰ ভৈলা উত্তাউল চিত্ত পিতৃগৃহে যাইবো বুলি ভৈলা হৰষিত এৰাম মাতি তনে দয় ভৰি উঠবে গোসানী পিতৃৰ গৃহত মহুত হব যজ্ঞ শুনি এৰাম কহো শংকৰ তইটো আনন্দ বাৰ্তাক অনুমানে জানো হৰে নজানন্তয়াকো এৰাম যদি জানিলন্ত কি কমুত নকহিল জানিলে যাই বাক যত্ন কেনে নকৰিল এহি বুলি চলিলন্ত শংকৰৰ পাশ আঠে বেঠে জান্ত দেৱী কৰি লয় লাখ এৰাম দেখিলা আচন্ত নিজ স্বামী পশুপতি আৰম্ভিল যজ্ঞ তজু পশুৰে সম্প্ৰতি মহামহুত হব বৃহস্পতি যাৰ নাম যাক আন যজ্ঞে নাহি কদা পিউপাম নকৰা বিলম্ব আমি হবু চলি যাওঁ যজ্ঞৰ আনন্দ আজি দেখি বাক পাওঁ যদি বোলা যজ্ঞ কিবা ভৈলা সমাপতি নাহি ইটো শংকা কহো ইহাৰ যুগুতি যদি সমৰ্পিলা যজ্ঞ পিতৃ প্ৰজাপতি ইদানিকো চলে প্ৰজা দেখি সম্প্ৰতি এৰাম আৰাসব লোকে কহি পথত চলয় আবেহে পাতিল যজ্ঞ দক্ষ মহাশয় হেন জানি বোলো পূৰ্বু উঠা ত্ৰিনয়ন দেখা কইনা গণ চলে আনু দেৱগণ বিশেষত জ্যেষ্ঠা মোৰ ভগিনী যতেক স্বামী সংগে যাইবে জানো হবে উপৈত
তে কওঁ এৰাম সুহৃদহ বৰদৰ হন অভিলাষে জানো স্বামী সংগে গৈল মনত হৰিষে এৰাম ময়ো তুমি সমে বাঞ্ছা কৰোঁ সেহি মতে যজ্ঞৰ উৎসৱদৰ হনৰ নিমিত্ৰে দেখি বুহি ঠাইতে আনুভগী নিসমস্ত আনু বন্ধু বান্ধৱী নিশিষব যত এৰাম মাতৃৰ ভগিনী যত সম্বন্ধে মাশয় তে সম্বোৱা ছয় হেন একথা নহুই সবাতোয়ো ধিক মোক স্নেহ নিৰন্তৰ নিদেখিয়া মাক জানো বিকল বিস্তৰ এৰাম পিতৃৰয়া নন্দ মোক দৰ্শন হেতু হৈব আজি বিস্তৰ শুনিয়োক বিষকেতু তোমাকয়া মাক আজি সময় যাৰ আগে অৰ্চিবন্ত প্ৰজাপতি পিতৃ মহাভাগে পাদ্য অঘ্য আচমনি উত্তময়াসন দিব নানা অলংকাৰ বিচিত্ৰ বসন এৰাম পিষ্টক পাই অসঘিত মধুপৰ মান দিব ভক্ষ ছয় আৰু কৰিখন মান এৰাম পথ চাই আছে পিতৃ মাতৃ মোক পতি অনযায় বাৰ দেখি হৈব বিকল সম্প্ৰতি এৰাম ময়ো তাহম্বা কদুয়ো দেখো চিৰ কাল পুৰু মনু ৰথ তুমি যদি দেখা ভাল এৰাম তুজু প্ৰসাদত দেখো আৰু যজ্ঞৰাজ হুয়া সুপ্ৰসন্ন কৰা চলিবাৰ কাজ শংকৰক সতী যদি অনেক বুলিলা নাহি কেউঠু
কহেন ইংগিতে জানিলা তথাপিতো পুনৰূপী বুলন্ত বচন কেৱলে যায় বাকপতি কৰিও যতন ইৰাম যদি বোলাতো জোকেনে উঠো কয়েতে ক নাহিকে আমাৰ ইচ্ছা কিহকততে ক ইৰাম শুনিও শংকৰ তেবে ইহাৰ নিদান তোমাৰ আমাৰ ভেদ কহো বিদ্যমান তুমি তিনি গুণৰ ঈশ্বৰ মহেশ্বৰ প্ৰকাশে তোমাতে ইটো বিশ্ব নিৰন্তৰ ইৰাম আপুনি সৃজিয়া কৰা আপুনি বিনাশ তুমি হে কাৰণ বিশ্ব তোমাৰে বিলাস ৰাম এতেকে নাহি কিছু আচৰ্য তোমাত আমি তিৰি জাতি আতি অবুধ সাক্ষাৎ ৰাম নজানি তোমাৰ তত্ত্ব বোলো চলিবাক কৰাই অনুগ্ৰহ আবেগিবলে আমাক তোমাক যায় বাক পূৰ্ভু নজানি বুলিলো দেখো নিজ মাতৃ জন্ম জাহাত ধৰিলো পিতৃগৃহ জানতে মোৰ নুহিওনুচিত আনু কন্যা গণ যাই দেখি উতৰিত ইৰাম নাহিকে সম্বন্ধ যাৰ দৃষ্টি পৰিচয় সিও নাৰী গণ স্বামী সহিতে চলয় বসন ভূষণ পিন্ধি পৰম উৎসাহে বিমানত চৰি সবে চলয় আকাশে বিমানে ঢাকিল সবে আকাশ মণ্ডল দেখা সতী কন্যা কেন চল সকল কৈত শুনি আশা পিতৃ গৃহৰ কৌতুক শুনিলে কি কন্যা গণে নকৰে উঠোক যাৱে পিতৃ গৃহৰ নন্দনে দেখয় তাৱে কদাচিতো নাৰী শান্ত নৰহয় ইৰাম এতেকেনো গুছে মোৰ মনৰ চঞ্চল নেদেখো যাৱত পিতৃ গৃহৰ মংগল যদি বোলা নকৰিলে আমাক আহ্বান নাহি কিছু দুখ তাত শুনিও ইহান নুবুলিলে যাইবে যোগ্য এতে কৰ গেহ কহো শুনিও ক আত নাহি কে সন্দেহ নুবুলিলে সদা স্বামী গৃহক চলিব স্বামীক দেৱতা মানি সদা সেবিব ৰাম জাত শাস্ত্ৰ চয় আৰু কৰয় অভ্যাস
অনাহুতে সদায় চলিব তান পাশ ইৰাম যাইব পিতৃগৃহে নিমন্ত্ৰণ ব্যক্তিৰেকে নাহি কিছু দুখ আজ্ঞা দিও কয়ে তেকে এহি বুলি শংকৰৰ চৰণে পৰিলা বিস্তৰ বিনয় পুনু বুলিবাক লৈলা ইৰাম হুয়ো মুত প্ৰসন্ন ই শানত্ৰিনয়ন কৰিও বাঞ্ছা মোৰ মনৰ পূৰণ তুমি মোৰ নিজ স্বামী কৃপাৰ সমুদ্ৰ তজু সেব কিনি পাই আমি আতি ক্ষুদ্ৰ ইৰাম সাধিবা মোৰ বাঞ্ছা ইটো কোন চিত্ত পৰম দয়ালু তুমি অগাধ চৰিত মুতয়া আপোনাৰ অৰ্ধ শৰীৰ অৰ্পিলা অৰ্ধ নাৰীশ্বৰ নাম লোক তথাপিলা ইৰাম যিটো আপোনাৰ শৰীৰ কজাক দেই তাক কি সামান্য প্ৰয়োজন নসাধই মোকয়নো গহ জানো এতেকে কৰিবা কৰিলো বিদায়ী প্ৰভু আপুনি থাকিবা এৰাম শুনা সভাসদ আবে বচন আমাৰ সাধিবাক খোজা যেবে আত্মপ্ৰয়োজন ইৰাম নন্দীৰ পচন্দ সাপে জগতকে পাইল হেন নাহি একোজন তাহাত এৰাইল কৰিও বিচাৰ এবে তাহাৰ ঔষধি যেন মতে তৰা এবে সাপময় ব্যাধি ভৈলন্ত শংকৰ প্ৰভু তাৰ চিকিৎসক কৰিলন্ত দয়া আতি সমস্তে লোকক কৰিলা সভাৰ মাজে লোকত বেকত তৰি বেক সাপ সেৱা কৰি মাধৱত এৰাম কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি যদ্যপি দুষ্টৰ সাপ তথাপিতো তৰি হেন জানি লৈও কৃষ্ণ পদত শৰণ তেবে নন্দীৰ সাপ হৈব নিস্তাৰণ যদি সংজাত কৰা আমাৰ কথাত টিকা সমে ভাগৱত শাস্ত্ৰত সাক্ষাৎ এৰাম চতুৰ্থ স্কন্ধত চায়ো তৃতীয় অধ্যায়ী নেদেখিলে মোক নিন্দা
কৰিবা সদায় জানিও মহন্ত হ'ব আমাৰ বিনয় মাধৱক স্মৰি তৰা সমস্তে সংশয় কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি ৰাম